নমস্কাৰ, আজি মই আপোনালোকৰ মাজত ৰৌ মাছৰ কাৰী ৰেচিপি আনিছোঁ। তাৰ কাৰণে মই কেইটামান কেঁচা জলকীয়া লৈছোঁ, বিলাহী লৈছোঁ, পিঁয়াজ লৈছোঁ, কাজু আৰু নৰ্মেল বাদাম। এই গোটেইখিনি এতিয়া মই পেষ্ট বনাই ল'ম ভালদৰে। পেষ্টখিনি দেখিছে ধুনীয়াকৈ হৈ গ'ল। ইফালে মই মাছখিনি ৰৌ মাছ হয়, ভাজি ল'ম ভালদৰে। এয়া মোৰ মাছখিনি ভাজি হৈ গ'ল। ইফালে কেৰাহী এখনত মিঠাতেল দিছোঁ অলপ, তাত দুটা শুকান জলকীয়া দিছোঁ, তেজপাত দিছোঁ দুখিলা আৰু পিঁয়াজ দিছোঁ। এইখিনি ভাজি হোৱাৰ পিছত মই বনাই লোৱা পেষ্টখিনিও দি দিছোঁ ইয়াত। এতিয়া এইখিনি ল' ফ্লেমত লাহে লাহে ভাজি থাকিম। এচামুচ আদা নহৰু পেষ্ট দিছোঁ, সোৱাদ অনুসৰি নিমখ হালধি দিছোঁ। এচামুচ জিৰাৰ গুড়ি দিছোঁ। এতিয়া এইখিনি ল' ফ্লেমত 10 মিনিটলৈ ভাজি থাকিম। কেঁচা কেঁচা হৈ আছেতো এইখিনি, সেইকাৰণে যাতে পকি যায় সেইকাৰণে বহুত সময় ভাজিব লাগিব এইখিনি, কাৰণ বিলাহীটো কেঁচা আছিল। আৰু এচামুচ ধনিয়া গুড়িও দিছোঁ। আৰু অলপ কালাৰৰ কাৰণে মই কাশ্মীৰ ৰেড চিলি পাউডাৰ দিছোঁ। নিদিলেও হয়, আপোনালোকে অপশ্যনেল হয় এইটো। এতিয়া দেখিছে অলপ তেল ওলোৱা আৰম্ভ হৈছে। তেল ওলালে গম পাব যে এইখিনি এতিয়া এইখিনি সিজি গ'ল। যেতিয়া সিজি গ'ল তেতিয়া ইয়াত মই গৰম পানী দিছোঁ, লাগি থকা পেষ্টখিনিও দি দিছোঁ। এতিয়া এইখিনি কমচে কম 5 মিনিটৰ কাৰণে উতলিব দিম। ডাঠ নকৰিব, অলপ সৰহকৈ পানী দিব। এয়া উতলা হৈ গ'ল। এতিয়া মাছ কেইডোখৰ দিছোঁ, আপোনালোকে যিডোখৰ দিব খোজে। তাৰপিছত 4 মিনিটৰ কাৰণে ৰাখি দিম আৰু এইখিনি হৈ গ'ল। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ।